ভৃগু কাশ্যপৰ একদম নতুন আৰু এটা গৰম খবৰ লৈ মই ঋষি আপোনালোকক পুনৰ স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল ঋষি এণ্ড অৱনীৰ আন এটা ভিডিঅ' লৈ গতিকে ভিডিঅ'টো একদম স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু যিসকল আমাৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকক অনুৰোধ কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰে আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলত এটা লাইক কৰা নাই তেতিয়াহ'লে এটা লাইক কৰি দিব তেন্তে আহক বন্ধুসকল আমি একেলগে যাত্ৰা কৰোঁ খবৰৰ পৃথিৱীলৈ আমি আগৰ এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে অচিৰেই ভৃগু কাশ্যপৰ এটা নতুন গান ৰিলিজ হ'ব আৰু তেওঁ সেই কথা তেওঁ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ যোগেদি আমাক জানিবলৈ দিছিলে আৰু এই ফটোখন আপলোড কৰিয়েই ভৃগু কাশ্যপে জনাইছিল যে তেখেতৰ এটা নতুন গান ইতিমধ্যে ৰিলিজলৈ সাজু হৈছে আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী যে ভৃগু কাশ্যপ আৰু বিদিশা চৌধুৰীৰ কণ্ঠত ভাল পাওঁ সঁচাকৈ গানটো ৰিলিজৰ বাবে ইতিমধ্যে সাজু হৈছে অৱশ্যে ভৃগু কাশ্যপে এতিয়ালৈকে জনোৱা নাই যে ভাল পাওঁ সঁচাকৈ এই গানটো কেতিয়া ৰিলিজ হ'ব বন্ধুসকল আমি পৰৱৰ্তী ভিডিঅ'সমূহত এই গানটোৰ বিষয়ে আপোনালোকক সবিশেষ খবৰ দি থাকিম আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পাইছোঁ টিল দেন বাই বাই